Hello guys, welcome to my YouTube channel. আকৌ আজি নতুন ব্লগ এটালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ব্লগটো চাই থাকিব আগলৈ। আজি মই খুচকাৰি অহা কাৰণটো আপোনালোক অকমান পাছত গম পাব। চাই থাকিব। খুচকাৰি অহা এটা ফাইদাও হয়। আমাৰ খুচকাৰাটো ভাল। কিমান আৰু স্কুটিখন লৈ ঘূৰি ফুৰা হয় নাই? খুচকাৰিব লাগে অলপমান। ফিটনেছটোৰ কাৰণে ভাল। তাৰ আগতে ৰাস্তাটো চাওক কি ধুনীয়া ৰাস্তা দেখিছে নাই? চাওক। চাই থাকক। মেইন গেট আৰু এইটো হ'ল এটিএম। চাওক দোকানত খুদিবই নালাগে, নিজে বস্তু ওলাই ল'লে হ'ল। লওক 40 টকা ORS আহি গ'লো আবে নমি। চ' এয়া আমাৰ নমি ডাৰ্লিং আৰু স্কুটিত নাহা এইটোৱে কাৰণ নমি আৰু আছে কোনোবা কোনোবা আপোনাক চাই থাকিব গম পাব। আমি তাপস্ৰী ঘৰত গালি দুটা তাইক এতিয়া গালি দে দি অ' গেটখন। চ' আমি আহিছোঁ আজি ফ্ৰেণ্ড তাপস্ৰী ঘৰত। তই এতিয়া কচোন মোৰ ব্লগত আজি ফাৰ্ষ্ট আহি কেনেকুৱা লাগিল? বহুত ভাল লাগিছে। ডাঙৰকে ক দেই। কিয় লাজ লাগে? ক'ব দিম তাৰ আগতে কৈ ল। কি ক'ম? কেনেকুৱা লাগিছে আজি ফাৰ্ষ্ট মোৰ ব্লগত আহিছ আৰু ইমান দিনে মোৰ লগ পাইছ? বহুত ভাল লাগিছে। এবছৰ মোৰ লগ পালোঁ চাগে ন? এক বছৰ মূৰতে হয় তাপস্ৰী বিয়াতে ভাল লাগিছে আৰু আৰু কি জেডিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কি ক'ব লাগিব ক? এইফালে চোৱা কিবা এটা কৈ দিয়া, হাই দি দিয়া এইফালে। এয়া হ'ল মণিকাৰ একমাত্ৰ দম্পত্তি সম্পত্তি। হাই দি দিয়া। কি নাম তোমাৰ? নামটো কৈ দিয়া এফালে আহা। এয়া হ'ল মণিকা শ্লিম বডি। আয়ো বাপৰে বাপৰে আয়ো হ'ল নমি মুখখন বা নমি। এইটো হ'ল তাপস্ৰী ঘৰ। তাপস্ৰী এয়া হ'ল আমাৰ মালিকনী তাপস্ৰী। আমাৰ কাৰণে বাবা কি আনিছ? পায়স। আমি প্ৰথম আনিছিলোঁ পায়স। এই তাপস্ৰী বনাইছে। তাপস্ৰীয়ে বোলে বনাইছে পায়স। আৰু এইটো হ'ল তাপস্ৰীয়ে বনোৱা নাই, এইটো পেকেটৰ হয়। হাঁহি নমি। এয়া তাপস্ৰী মা। তাপস্ৰী মা আৰু তাপস্ৰী এইটো পুৰা মিলি গৈছে বগা বগা। একদম
সাবস্ক্ৰাইব কৰি দিব বুলি ক না ক আৰু যদি আছিল বেলেগ দেখা পাইছিলো কি নাম কি তাৰ জেক 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 ডাউন স্লিপ নকৰো বোলে বাবা বহুত কাউণ্ট দিব লাগে বোলে নিদিয়ে আনিছিল সৰু পৰা আছে না আমাৰ হেণ্ডছেক দিছে দিব হা এইটো জেডিতকেও ওখ জেডি তোমাৰ পেনটোৱে কি খালে তোমাৰ নামটো কৈ দিয়া ইয়াতে নামটো কৈ দিয়া বা পূজা ধুনীয়া হৈ আহিছা এই আমাৰ পূজা ঐ গেটখন মাৰচোন এই বনাই আছোচোন চবকতে মন যায় বোলে আমাৰ মাংস খাব কি নাম তোমাৰ পূৰ্ণিমাই এতিয়া আমাৰ চিকেন বনাব আৰু আমি খাম কি ধুনীয়া ধুনীয়া খাহো মা জেকে আমাক ভুকি আছে জেক নমি ফাৰ্ষ্ট তোৰ পৰা ষ্টাৰ্ট কৰিম তোৰ আৰু মোৰ কেতিয়াবা চিনাকি তই ক একদম বাচ্চাৰ পৰা আমি দুটা চিনাকি সৰুৰ পৰা একেলগে পঢ়া আৰু তইতো বিয়াই হৈ গ'লি বাচ্চা বতা আছে তই কেতিয়া বিয়া হবি এইটো কৈ দে তই কেতিয়া বিয়া হবি কিমান চনত চাব লাগিব কুস্তিত এতিয়া পূজা কোন পূজা আৰু আমি কিমান ক্লাছৰ চিনাকি ক কিমান ক্লাছ মানে কেতিয়াৰ পৰা চিনাকি ক আমি এইটো দেখিছোঁ আৰু তই কেতিয়াৰ পৰা চিনাকি মই লগত মেট্ৰিক দিব গৈছিলোঁ নহয় বেঙা স্কুলত তেতিয়া তাইক লগ পাইছিলোঁ আমি কি জানা কি আছিল এটা হলতে পঢ়িছিলোঁ গোটেই কাইলৈ তাইক লগ পোৱা আহিলোঁ তাৰপিছত মেট্ৰিক দিব গৈছোঁ যাব দিয়ক তাই মোক একমিনিট মনে নাই মই পাছত এনেকৈ চাই অলপ হৈ গ'ল আৰু পৰীক্ষা চিন্তা দিলোঁ বুলি যাই কিনে কোনদিন লগ পাইছে মাজে মাজে সুধিছিলোঁ লিখিছা নাই বুলি সুধিছিলোঁ মই যিবোৰ অঁ বুলি ক'লে হৈ গ'ল এইখিনি তেতিয়া এডমিশ্যন লৈ বহিলোঁ নহওঁতে এই মোক কি কয় তুমি এটা বহিব নোৱাৰা মোৰ এটা ফ্ৰেণ্ড মানে এই অহা নাছিলে সবিতা এই নেকি এই বহে কিন্তু মই সবিতা কাৰণে তোক কৈছিলোঁ তুমি এটা বহিব নোৱাৰা মই নাই মই ইয়াতে কি দম দি কয় মোক এই কি কথা এই বহুত দম শুনে সেনেকৈ বহ সেনেকৈ মাত বোল আৰু লাষ্টত আমি খানা ৰেডি কি বনালে তাই নাম পূৰ্ণিমাই কি বনালে মাহঁতে আহি এইফালে নমি তোমাক ৰখি আছো আমি এক্সট্ৰা এখন কাঢ়ি দিয়ক ডিছ লাগে অঁ এখন দিয়াচোন আৰু বেছি তাপস্যা যে ইমান কষ্ট হৈছে বেঙেনা ফ্ৰাই আপুনিও খাই লওক খুৰী আজি আছিলে আমাৰ খানা তাপস্যী ঘৰত আৰু কি ঘূৰাইছোঁ এয়া তাপস্যী ফ্ৰেণ্ড এতিয়া আমাৰো ফ্ৰেণ্ড হ'ল নাই দেখাব নাই দেখিব আজি খানা আছিলে তাপস্যী ঘৰত আৰু এইফালে মাক জীয়েক চবেই আৰু নমি বেছিকৈ পূজা উঠাই দিয়া আজি কি খাইছোঁ কৈ দে আজি
কি দেখাবি টেষ্টি হয় টেষ্টি বেঙেনা বেঙেনা ফ্ৰাই সালাদ পনীৰ অমলেট আমলেট তাৰপিছত চিকেন দালি চিকেন আৰু মিঠাই আৰু মিঠাই তো বনা আমি নিজে লৈ খাম তো তাইও চাব বোলে দেখাই দে কি খাই তুমি দেখাই দিয়া কি খাইছা দেখাই দিয়া কি খাইছা তুমি কি খাইছা দেখাই দিয়া চিকেন দেখাই দিয়া এটা চিকেন দেখাই দিয়া সকলো দেখাই দিয়া মোক খানা আজি দেখাই নাই ৰতে কি ভাত পানী খাই বৈ লৈ হ'ল এতিয়া এবাৰ তাপস্বী বিয়াৰ এলবাম এইখন ভাল লাগিছে মই বহুত চিম্পুল মেকআপ কৰি দিছে তো মই আইনা কাজল ইমান লগাই দিয়া নাই তাক বহুত চিম্পুল মেকআপ কৰি দিছে তাপস্বী কইনা এতে বোৱাৰীত দুটাই ধুনীয়াই ধুনীয়া বগা বগা আমাৰ ফটো দেখোন নাইও আছেতো আমি আছোতো যদি ফটো অ আছো নেকি মই নাই আছে দে বা মোক থোৱা দেখিছা নমিয়ে নমি ক'ত মই নমি এটাহে আছে আছিলে গোটেইকেইটাৰ দেখা দেখা লাগিছিলে এয়া কি অ আছো নেকি ধুনীয়া আছে গোটেইকেইখন দেই তই কি কৰি আছিলি কচোন ক'ত এই নি কি হ'ব নমি পিছে পিছে তিনটা চাৰিটা যে বিয়া এইখিনি উঠাবি ইমান ডাঙৰ ডিছকাশ্যন হৈ আছে নিজৰ তোৰ স্কিন ফাউণ্ডেশ্যন হ'ব প্ৰাইমাৰ লগাব আমাৰ মেকআপ আৰ্টিষ্ট ডাইৰেকশ্যন জিয়েৰে আছে তোৰ তাৰ অলপ গেলি পিছত তোৰ জীৱন আমিতো আনাই এইটো ইয়াতে থৈ যাব ময়ে ৰাখিম দে আৰু আমিতো জিয়েৰে বোলে এটা আছে মোৰ মই যে তলত পৰি যাম মোৰ কি এইকে দি থৈ যাব আমাৰ ঘৰতে আছে ময়ে ৰাখিম আৰু ৰাখিবি তাপস্বীৰ ঘৰত আহি পুৰা এনে কলা আৰু কলা হৈ যাব পাই যাবি কি লাগে আৰু हमारा जो एक बार गया तो आईना दोबारा समझ लो जरा ये हवाओं का इशारा मेरे यारो अपना हर दिन ऐसे जियो जैसे कि आखिरी हो जियो तो इस पल ऐसे जियो সো ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিব ওলাইছোঁ বহুত ভাগৰ লাগিছে বহুত দিনটো ফ্ৰেণ্ডৰ ঘৰত অলপমান এনজয় কৰিলোঁ সেইখিনিয়ে ভিডিঅ' বেলেগ একো নাই ব্লগটো চাব যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাউণ্ডৰ যদি প্ৰব্লেম পাইছে তেনেহ'লে চৰি বুলি আগতে কৈ দিছোঁ দেই বেয়া নাপাব বাই